हेलो एवरीवन गुड मर्निंग আৰু ৰাতিপুৱা ব্ৰেকফাষ্টৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আৰু ইফালে মই ফ্ৰাইড ৰাইচ বনাই আছোঁ ৰাতিৰে অকণমান ৰৈ যোৱা ভাত আছিলে তাকে পটল পিঁয়াজেৰে ফ্ৰাই কৰিছোঁ আৰু অলপ দি দিছোঁ টমেটো কেটচপ আৰু ইয়াৰ টেষ্টটো বহুত বেছি ধুনীয়া হয় এনেকৈ গৰমে গৰমে খাই চাবচোন যদিহে খোৱা নাই আৰু এইখিনি মই মিষ্টাৰৰ কাৰণে বনাই আছোঁ আৰু মোৰ ব্ৰেকফাষ্টটো ৰেডি হৈ গৈছে আৰু এইফালে বেপাৰীৰ পৰা এইটো মাছ ৰাখিলোঁ আৰু এতিয়া মাছটো বাচিব লাগিব আৰু এইফালে মাছটো মা বাচি দিছে কাৰণ মই বাচিব নোৱাৰোঁ আৰু আমাৰ ঘৰত মাছ আনিলে মায়ে বাচে বাৰু মাছবিলাক আৰু আজিও মায়ে বাচি দিলে মাছটো আৰু মায়ে মোক কিবা কিবি কৈ আছিলে কিন্তু আপোনালোকক শুনাই থকা নাই আৰু মই ভিডিঅ'টো স্পীড কৰি দিছোঁ ধুনীয়াকৈ মায়ে মাছখিনি বাচি দিলে মই ধুই চাফা কৰি লৈ আহিছোঁ এতিয়া ঘৰলৈকে আৰু আজি মাছ খাব মন গৈছিলে তাৰ বাবে বেপাৰীজনো লগ পালোঁ ৰাতিপুৱাই তাৰ বাবে মাছটো ৰাখিয়ে দিলোঁ আৰু এইফালে মোৰ ব্ৰেকফাষ্টত লৈছোঁ কোমল চিৰা আৰু কোনে কোনে কোমল চিৰা খাই ভাল পায় জনাবচোন এইফালে কোমল চিৰাৰ লগত লৈছোঁ মই দৈ আৰু ইয়াতে গুড় থাকিলে বেছি ভাল লাগে আজি মোৰ ওচৰত গুড় নাই তাৰ বাবে মই চেনিয়ে লৈছোঁ আৰু এতিয়া মই এইখিনি খাই লওঁ আৰু কাৰ কাৰ লোভ লাগিছে জনাবচোন কোমল চিৰাৰ লগত দৈ আৰু এতিয়া মই মোৰ ব্ৰেকফাষ্টটো কৰি লওঁ আৰু মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে কেনেকুৱা পাইছে জনাবচোন কমেণ্টত ধুনীয়াকৈ এটা কমেণ্ট দিব বেয়া পালেও কমেণ্ট কৰিব ভাল পালেও কমেণ্ট কৰিব বেয়াকৈ কমেণ্ট কৰিলে বুজি পাম যে মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে বেয়া পাইছে আৰু ভালকৈ কমেণ্ট কৰিলে বুজি পাম যে মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে ভাল পাইছে হেল্ল' এভৰিৱান আৰু ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ ভাবিলোঁ স্বাগতম জনাই লওঁ আপোনালোকক আৰু মই মনিষাই মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি হৈছে দুৰ্গা পূজাৰ বিজয়া দশমী আৰু এইকেইদিন ভিডিঅ' কৰা নহ'লে আৰু ঘৰতে আছোঁ পূজা চাব ক'তো যোৱা নাই তাৰ বাবেও ভিডিঅ' কৰা নাই আৰু ভাবিলোঁ আজি বিজয়া দশমীৰ দিনাখনেই ভিডিঅ'টো কৰি দিওঁ আৰু এইকেইদিন ভাল লাগিছিলে ঘৰৰ ওচৰতে পূজা হৈছিলে সকলোবিলাক মনটো ভাল লাগি আছিলে আৰু ওচৰতে পূজাৰ নাম গান বাজনা এইবিলাক শুনিয়ে আছিলোঁ কিন্তু আজিৰ পৰা নিজান হৈ গ'ল তাৰ বাবে মনটো বেয়াও বাৰু আৰু পূজা আহিব বুলি কৈ থাকোঁতে ভাল লাগে কিন্তু যোৱাৰ পিছত মনটো বেয়া লাগে কাৰণ এবছৰৰ পিছতহে আকৌ পূজা দেখিব পাম যদিহে ভালে কুশলে থাকোঁ আৰু যোৱা দিন ঘূৰি নাহে কেতিয়াও তাৰ বাবে আকৌ বহুত দিন অপেক্ষা কৰিব লাগিব আৰু সকলোৱে ভিডিঅ'বিলাক চাব মৰম দিব অকণমান চেনেলটো আগুৱাই যোৱাত ছাপোৰ্ট কৰিবচোন মোক আৰু দিনটো আৰম্ভণি কৰি দিছোঁ ৰাতিপুৱাৰ পৰাই এতিয়া দুপৰীয়া 12:30 বাজিলে অলপ পিছতে ভাত বনাবও লাগিব আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আগলৈকে ঠিক আছে আৰু এইফালে দুপৰীয়া সাজৰ কাৰণে মই ৰেডি কৰি লৈছোঁ পাচলি ইফালে আছে জাতিলাও লাই শাক মাছ আৰু ইফালে কাটি লৈছোঁ মই বিলাহী আলু আৰু আজি দুপৰীয়া সাজ এনেকৈয়ে বনাম যিহেতু আজি মাছ আছে তাৰ বাবে আৰু ইফালে মই মাছখিনি ফ্ৰাই কৰি লৈছোঁ আৰু এইফালে বনাই আছোঁ মই জাতিলাও মাছৰ মূৰেৰে খাৰ মাছৰ মূৰ দি কোনে কোনে জাতিলাও খাৰ খাই ভাল পায় জনাবচোন মই বহুত বেছি ভাল পাওঁ আৰু এইফালে এনেকৈ খাৰখিনি বনাই লৈছোঁ আৰু এইফালে বনাইছোঁ আলু বিলাহীৰে মাছৰ জোল আৰু মোৰ দুপৰীয়াৰ সাজটো ৰেডি হৈ গৈছে এইফালে জাতিলাও মাছৰ মূৰেৰে খাৰ লাই শাক ভাজি আৰু বিলাহী আলুৰে মাছৰ জোল আৰু এতিয়া মই দুপৰীয়াৰ সাজ খাই লওঁ আজি মিষ্টাৰ নাহে আজি মই অকলে ভাত খাব লাগিব আৰু ভাত পানী খাই একেবাৰে সন্ধিয়াহে লগ পাইছোঁ ভিডিঅ'টো আৰু ভাত পানী খাই উঠি ভিডিঅ' কৰিবলৈ নহ'লে আৰু সন্ধিয়া একেবাৰে গোঁসাই ঘৰতহে আপোনালোকক লগ পাইছোঁ
এইফালে মই সন্ধিয়াৰ চাকি গছ জ্বলাব লৈছোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব কমেণ্টত। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলত যদিহে নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পায়। আৰু ভিডিঅ'বিলাক আগলৈকেও চাই থাকিব। ভিডিঅ'বিলাক চাই থাকিলে ভাল লাগে সকলোৱে। আমিও উৎসাহ পাওঁ ভিডিঅ'বিলাক কৰিবলৈ। সকলোৱে যেতিয়া ভিডিঅ'বিলাক চাই ধুনীয়াকৈ কমেণ্ট কৰে আৰু ভিডিঅ' বনাবলৈ আগ্ৰহী হওঁ। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ।